নমস্কাৰ বন্ধুসকল, মই লৈ আছো আপোনালোকৰ ওচৰলৈ আজি এটা নতুন ষ্টৰী আৰু ষ্টৰীটোৰ নাম হৈছে দ্বিতীয় বিবাহ। বন্ধুসকল, যদি ষ্টৰীটো শুনি ভাল লাগে আপোনালোকৰ বন্ধুৰ ওচৰত শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকৰ এনেকুৱা কিছুমান ষ্টৰী আছে তেনেহ'লে আপোনালোকে মোৰ ফেচবুকত পঠাব পাৰে, মেছেজত পঠিয়াব পাৰে, আৰু পঠালে মই আপোনালোকৰ ষ্টৰীটো পঢ়ি শুনাম। বন্ধুসকল, পত্নীৰ মৃত্যুৰ হোৱা 6 মাহ পাৰ হৈ গ'ল। মায়ে দ্বিতীয় বিবাহ কৰাব কৈছে, মই মান্তি হোৱা নাই। মই দ্বিতীয় বিবাহ কৰালে আমাৰ সন্তানটোৱে যদি দুখ পায়, মনত নানানটা চিন্তা লৈ নিশা বিচনাখনত বহি ছটফটাই থাকোঁ। মই তেনেকৈয়ে থাকিলে ল'ৰাটোৱে কয়, দেউতা তোমাৰ কি হৈছে? মালৈ মনত পৰিছে নেকি? মা তৰাৰ দেশলৈ গৈছে, তুমি চিন্তা নকৰিবা, তৰাৰ দেশৰ পৰাই মায়ে সোনকালে ঘূৰি আহিব। তাৰ কথা শুনিলে বুকুখনৰ ঢৌফুনিবোৰ বাঢ়ি যায়। তাক বুকুৰ মাজত সাৱটি লৈ মই নিশা চকুলো টুকো। তোমাৰ মা আহিব, মই সেয়েহে বাট চাই আছো, তুমি শুই থাকা। পুৱা সোনকালে উঠিব লাগিব নহয়। মই তাৰ কপালত চুমা এটা খাওঁ, সি শুই যায়। মই বিচনাখনতে বহি ৰাতিটো পাৰ কৰি দিওঁ। সদায় ঘৰৰ মানুহে মোক দ্বিতীয় বিবাহ কৰিবৰ বাবে জোৰ কৰি থাকে। মোৰ এটাই চিন্তা, মোৰ ল'ৰাটোক নিজৰ মাকৰ দৰে মৰম দিয়া এগৰাকী নাৰী ওলাবনে? যদি ওলায়, হয়তো ল'ৰাটোক লালন পালন কৰিবৰ বাবে মই দ্বিতীয় বিবাহ কৰাবলৈ ৰাজি আছো। এদিন গাঁও এখনলৈ বন্ধু এজনৰ লগত ফুৰিবলৈ গৈছিলোঁ। সেই গাঁওখনত মই একেলগে পঢ়া বান্ধৱী এজনীক দেখা পালোঁ। বান্ধৱীজনী ক'লো, আৰে তই ইয়াত? বান্ধৱীজনী ক'লে, তই? তেওঁ বান্ধৱীজনীক সুধিলে, তোৰ কি হ'ল? এই বগা সাজত যে? বান্ধৱীজনীয়ে ক'লে, বৰ দুখৰ কথা বুজিবি, মানুহজন ঢুকুৱা 3 মাহেই হ'ল। ল'ৰাজনে ক'লে, তোৰ বিয়া হোৱা 6 মাহ হৈছিলহে, বৰ দুখ লাগে। বান্ধৱীজনীয়ে ক'লে, মোৰ কথা বাদ দে, তোৰ খবৰ ক, ঘৰৰ সকলোৰে ভালেই হ'বলা, নবৌৰ ভালনে? বন্ধুজনে ক'লে, নবৌ ঢুকাল নহয়। বান্ধৱীজনী আচৰিত হ'ল, কি ক'লে? বন্ধুজনে ক'লে, 6 মাহ হ'ল। বান্ধৱীজনী, মইতো গমেই নাপাওঁ। বন্ধুজনে ক'লে, ল'ৰাটো সৰু হৈয়ে আছে, মাকৰ মৰমেই নাপালে। মাছ ৰাতি সি মাকক বিচাৰি কান্দিলে, তাক এতিয়া মাকৰ মৰম নকৰে। বান্ধৱীজনীয়ে ক'লে, নকবি এইবোৰ কথা, মোৰ বৰ দুখ লাগে। ময়ো ফুল কোমলীয়া বয়সতে বিধৱা হ'লো। এতিয়া শহুৰৰ ঘৰৰ মানুহবোৰে মোক দেখিব নোৱাৰে। সিহঁতে মোক ডাইনী বুলি সদায় গালি পাৰে। মই এতিয়া বৰ অসহায় হৈ পৰিছোঁ। কি কৰিম, ক'ত যাম, একো ভাবি পোৱা নাই। নিজৰ ঘৰতে থাকিম বুলি কৈছিলোঁ, নবৌৱে খেদি পঠিয়ালে। এতিয়া ইয়াতে কষ্টকৰ জীৱন এটা কটাই আছো। তোক নিজৰ বন্ধু বুলিহে এইবোৰ কথা কৈছো, তই আকৌ বেয়া নাপাবি দেই। বন্ধুজনে ক'লে, কথা এটা কওঁ, বেয়া পাবি নেকি? বান্ধৱীজনে ক'লে, কি কথা? বন্ধুজনে ক'লে, দ্বিতীয় বিবাহৰ বিষয়ে কিবা চিন্তা কৰিছা নেকি? বান্ধৱীজনে ক'লে, বিধৱা এগৰাকীক কোনে বিয়া কৰাব? পিছে তই চিন্তা কৰিছ নেকি? বন্ধুজনে ক'লে, মই এতিয়াহে কৰিছোঁ। মোক এজনী পত্নীৰ প্ৰয়োজন হৈছে। সেইজনী পত্নী যিগৰাকীয়ে মোৰ সন্তানটোক মাকৰ দৰে মৰম কৰিব। বান্ধৱী, তেনে এগৰাকী বিচাৰি পাবিনে? বন্ধুজনে ক'লে, এতিয়া বিচাৰি পাইছোঁ। বান্ধৱী, কোন তাই? বন্ধুজনে ক'লে, সেইজনী তুমি। বান্ধৱীজনে ক'লে, তই এইবোৰ কি কথা কৈছ? মই বিধৱা নাৰী, তই জাননে সমাজে আমাক হাঁহিব। বন্ধুজনে ক'লে, হাঁহক দে, তই পিছে মোৰ সন্তানটোক তাৰ মাকৰ দৰে মৰম দিব পাৰিবিনে? বান্ধৱীজনীয়ে ক'লে, নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই, কিন্তু মানুহে হাঁহিব। হাজাৰটা দুখ সমাজে মোৰ মূৰৰ ওপৰত জাপি দিব। বন্ধুজনে ক'লে, তই মোৰ পত্নী হবিনে সেইটো ক। তোক এই দুখ যন্ত্ৰণাৰ পৰা মই মুক্তি দিব খুজিছোঁ। এবাৰ মোৰ ল'ৰাটো মাক হৈছা, প্লিজ বুলি ৰিকুৱেষ্ট কৰিলে। বান্ধৱীজনীয়ে ক'লে, এবাৰ নহয় গোটেই জীৱনৰ বাবেই তোৰ ল'ৰাটোৰ মাক হম। তোৰ ল'ৰাটোক মৰম দিম, নিজৰ ল'ৰাৰ দৰেই আদৰ সাদৰ কৰিম। পিছে তোৰ ঘৰৰ মানুহবোৰে সন্মতি দিবনে? বন্ধুজনে ক'লে, কিয় নিদিব? তোৰ স্বামীৰ মৃত্যু হৈছে আৰু মোৰ পত্নীৰ মৃত্যু হৈছে। দুয়ো এতিয়া একেই পথৰে যাত্ৰী। সেয়েহে আনৰ বিচাৰ বিবেচনাতকৈ নিজেই বিচাৰ কৰি চোৱাটো বেছি প্ৰয়োজন। তাই মোৰ কথাত সন্মতি দিলে। এসপ্তাহ মানৰ পাছতেই মই তাইক নিজৰ পত্নী কৰিলোঁ। শহুৰেকৰ ঘৰখনে কৰা যন্ত্ৰণাৰ পৰা তাই মুক্তি পালে। মানুহে আমাক দেখি হাঁহিছিল। চেনেল পেহীহঁতৰ বিয়নী মেল
আহিছিল। কাৰো কথাত গুৰুত্ব নিদি আমাৰ সংসাৰখনৰ সুখৰ কৰিবলৈ আগবাঢ়ি গৈছিল। তাই ল'ৰাটোক খুব মৰম কৰে। সিও তাইক পাই সুখী হৈ পৰিছে। তাইক মা বুলি মাতি বুকুৰ মাজত শুই পৰে। তাই আল ফুলে ল'ৰাটোক সাৱটি ধৰি খুব অনুভৱ কৰে। শুনাচোন, বিয়াৰ পিছত তই শব্দটো হেৰাই গ'ল। তাই সুধিলে, কিবা ক'ব? তেওঁ ক'লে, দেখিছা কেনেকৈ মোৰ ল'ৰাটোৱে তোমাক সাৱটি ধৰিছে? তাই তেতিয়া ক'লে, আপুনি আমাৰ ল'ৰা বুলি কওক, মই তাৰ মাক তেজীমলাৰ মাহীমাকৰ দৰে নহয়। মই যশোদাৰ দৰে তাক মৰম কৰিম। সি আমাৰ ল'ৰা। তেজৰ সম্পৰ্ক নাথাকিলেও মনৰ সম্পৰ্কেও মাক পুতেকৰ এনাজৰীডাল সুগভীৰ কৰে। সেয়েহে সি মোৰ মৰমৰ কলীয়া কৃষ্ণ আৰু তাৰ মাক মই যশোদা। আপুনি নন্দৰ দৰে দুয়োকে মৰমৰ মাজেৰে আৱৰি ৰাখিব। আমাৰ সংসাৰত ইয়াৰ বাহিৰে আন একোৱেই নালাগে। মই তাইৰ কথাবোৰ শুনি মনত শান্তি পালোঁ। মই মৃত পত্নীৰ ছবিখনলৈ চালোঁ। দেৱালত ওলমি থকা প্ৰতিছবিখনে বাৰে বাৰে মোক এটা কথাই যেন কৈ আছে, আপুনি এগৰাকী নাৰী আৰু এজন পুত্ৰক নতুন জীৱন দিলে। আপোনাৰ দ্বিতীয় বিবাহত কোনো ভুল নাই। মই নাৰী, সেয়েহে আন এগৰাকী নাৰীৰ জীৱনটো বুজি পাওঁ। নাৰীয়ে নাৰীক শত্ৰু হোৱাতকৈ মিত্ৰ হোৱাটো আজিৰ দিনত বেছি প্ৰয়োজন। আপুনি সদায় সুখী হওক, এই মোৰ আশীৰ্বাদ। বন্ধুসকল, কাহিনীটো যদি ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকৈ মই আকৌ কৈ দিছোঁ, যদি আপোনালোকৰ এনেকুৱা ভাল কাহিনী আছে, ষ্টৰি আছে, আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু ফেচবুকৰ পেজৰ লিংকটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাই যাব আৰু মোৰ ইউটিউব চেনেলটোৰ ডিছক্ৰিপশ্যন বক্সত পাই যাব। আপোনালোকে মোৰ চেনেলটো গৈ ইউটিউব চেনেলত গৈ এনেকুৱা ভিডিঅ'টো চাব পাৰে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।